Everyone, welcome back to my channel. এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিবলৈ লৈছোঁ sociology আপকামিং এন্ট্ৰেন্স বিলাকত কেনেকুৱা ধৰণৰ কিতাপে সহায় কৰিব পাৰে লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে UPSC নেট আদি এক্সামত কেনেকুৱা ধৰণৰ কিতাপে sociology ফান্ডামেন্টাল খিনি ক্লিয়াৰ কৰাত সহায় কৰিব পাৰে সেয়া মই ডিসকাস কৰিবলৈ লৈছোঁ সো লেটস গেট ষ্টাৰ্টেড দ্য ভিডিঅ' এখন হ'ল এখন বুক এসেনশিয়েল sociology বুক বাই সীমা শ্ৰুতি জেকাৰ এণ্ড নিতিন চাংগান IAS এখন UPSC চিভিল সাৰ্ভিস এক্সাম নেট এক্সাম ষ্টেট PCSৰ কাৰণে বহুত ভাল এখন কিতাপ হয় sociology অলৰেডি বেষ্ট সেলাৰ হৈছে এখন কিতাপ যেটো আপোনালোকে এটা প্ৰাইজত ভাল প্ৰাইজত 799 ইয়াত ৰেস দেখাইছে বাট অনলাইনত অফাৰ দি থাকে যথেষ্ট ময়ো ফ্লিপকাৰ্টৰ পৰা কিনিছিলো আৰু sociology বেসিক কনসেপ্টখিনি বুজিবৰ কাৰণে প্লাস sociology যিকোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম বিলাকৰ কাৰণে বহুত সেকেন্ড এডিশন টো আছে মোৰ লগত এখনত sociology ইণ্ডিয়ান sociologist বিলাকৰ থিওৰি লগত ৰিলেটেড থিওৰিটিক্যাল আন্ডাৰস্ট্যান্ডিং বিলাক পাব ইণ্ডিয়ান sociological থট বিলাক sociology এখন sociology পেপাৰে থাকে মাস্টাৰ ডিগ্ৰীত পাব sociology ডিগ্ৰীত এজ এ এখন পেপাৰ প্ৰত্যেক ষ্টুডেণ্টে পঢ়িব পায় প্লাস আকৌ সিভিল সাৰ্ভিস এক্সামৰ কাৰণে বা নেট এক্সামৰ কাৰণে sociology বেসিক কনসেপ্টখিনি ইণ্ডিয়ান sociologyৰ লগত ৰিলেটেড কনসেপ্টখিনি বুজিবৰ কাৰণে এই কিতাপখনে যথেষ্ট সহায় কৰিব এইখন কিতাপৰ আগৰ যোনখন কিতাপ মই দেখাইছিলো এসেনশিয়েল sociology এই দুইখন কিতাপে sociology টপাৰ 18ৰ টপাৰ শ্ৰুতি জৈন দেশমুখৰ ৰিকমেন্ড কৰা মানে ভাল sociology পৰা যিখিনি পাস আউট হৈ গৈছে তেওঁলোকে এই দুখন কিতাপ ৰিকমেন্ড নেক্সট আহিলে জৰ্জ ৰিচাৰৰ বুক দ্য sociological theory ইয়াত পাব sociologyৰ গোটেই থিওৰিখিনি ক্লাছিকেল ট্ৰেডিশনেল থিওৰিৰ পৰা মডাৰ্ণ থিওৰি পোষ্ট মডাৰ্ণ থিওৰিলৈকে গোটেইখিনি ওভাৰঅল ডেটা পাব এই কিতাপখনত তো sociology বিষয়ে জানিবলৈ আন্ডাৰস্ট্যান্ডিংৰ বাবে কিতাপখন এসেনশিয়েল হয় এজ এ sociology ষ্টুডেণ্ট মোৰ এইখন কিতাপৰ পৰা মোৰ বিশেষকৈ সহায় হৈছে আৰু এন্ট্ৰেন্স এক্সামৰ কাৰণে এখন পঢ়িব পাৰে এন্ট্ৰেন্স এক্সামৰ আহিবলগীয়া sociology বেসিক কুৱেশ্যন বিলাক আহে আমাৰ ইউনিভাৰ্সিটিত আসাম ওমেন ইউনিভাৰ্সিটিত যদি কোনোবা আপোনালোক পাৰ্ট হ'ব বিচাৰিছে তেতিয়াহলে এই কিতাপখনে যথেষ্টখিনি নেক্সট আহিলে জনাৰ্দন এইচ টাৰ্নাৰৰ বুক দ্য ষ্ট্ৰাকচাৰ অফ sociological theory এইখনৰ প্ৰাইচ হৈছে 475 যিখন sociological theory যদি অলপ আগে দেখুৱা মই যোনখন ৰিচাৰৰ বুকখন দেখাইছো এইখন আপোনালোকৰ লগত এভেইলেবল নহয় তেতিয়াহলে এই কিতাপখনেও sociological theory খিনি বুজিবৰ কাৰণে sociology ক্লাছিকেল থিংকাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি থিংকাৰৰ ক্ৰিটিকেল আন্ডাৰস্ট্যান্ডিং কনফ্লিক্ট থিওৰি বা মডাৰ্ণ থিংকাৰ পোষ্ট মডাৰ্ণ থিওৰি লেকে গোটেইখিনি জানিবৰ কাৰণে কিতাপখনে বহুতখিনি সহায় কৰিব আৰু এন্ট্ৰেন্স এক্সাম বিলাকত যেহেতু sociologyৰ থিংকাৰৰ লগত ৰিলেটেড এছ'চিয়েটেড কুৱেশ্যনখিনি ফাণ্ডামেণ্টেল যিখিনি কুৱেশ্যন সেইবিলাক আহে সো মই কৈ আছোঁ যে এন্ট্ৰেন্স এক্সামৰ কাৰণে এই গোটেই কিতাপকেইখন মই যোনকেইখন অলৰেডি দেখুৱালোঁ এইকেইখন আপোনালোকৰ সহায় হ'ব সকলোৱে ভালদৰে এই কিতাপকেইখন যদি পঢ়ে তেতিয়াহ'লে তেওঁলোকে নিশ্চয়কৈ যিকোনো ইউনিভাৰ্চিটিৰে এন্ট্ৰেন্স ক্ৰেক কৰিব পাৰিব